জোনমণি ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি কবিতাটি লিখি উলিয়াইছে ৰাজু কলিতাই। পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়াঞ্জলি শৰ্মা। বিদায় জোন, জোনবাৰ দেশলে গলাকে তুমি চোন, মাতৃৰ বুকু উদা কৰি গলাগৈ তুমি উভতি নহাৰ বাটেৰে। শোকস্তব্ধ আজি প্ৰতিজন অসমীয়া, প্ৰতিজন আৰক্ষী বিষয়া। ৰাজত্ব হ'ল ড্ৰাগছ মাফিয়া, কয়লা মাফিয়া, প্ৰতিজন অপৰাধীৰ। মনত জাগ্ৰত হৈছে আজি বৰ্তমানত প্ৰতিজন অসমীয়াৰ। অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাই কাল হ'ল নেকি তোমাৰ? সঁচাকৈ তুমি আছিলা আমাৰ নৱপ্ৰজন্মৰ সাহস। এতিয়াও অসম্ভৱ যেন লগা হৈছে তুমি যে আমাৰ মাজত নাই। আজিও উকা হৈ আছে নিস্তব্ধতাৰে তুমি কৰ্তব্যত তোমাৰ সেই কোঠালিত টেবুলখন, চকীখন। কাৰণ তুমি আৰু তোমাৰ কামবোৰ কৰিবলৈ তুমিতো কেতিয়াও নাহা পুনৰ এবাৰ উভতি। এতিয়াও হিয়া ঠাকুৰী কান্দি আছে জানা, তোমাৰ জন্মদাত্ৰী মাতৃ আৰু তোমাৰ আত্মীয় স্বজনে। তোমাৰ মাতৃৰ সপোন আছিল তোমাক লৈ, কিন্তু সপোনবোৰ পূৰণ হ'বলৈ নিদিলে মৃত্যুদূত হিচাপে নামি অহা সেই অমানিশাৰ ৰাতিটোৱে। তুমিয়েতো পৰিচয় পাইছিলা অসমৰ এগৰাকী সৎ, নিষ্ঠাৱান, সাহসী আৰক্ষী বিষয়া হিচাপে, যাৰ নামেই লেডি সিংহাম হিচাপেও পৰিচিত হৈছিল এটা সময়ত। জোন, তোমাক লৈ গৌৰৱ কৰিম আমি আৰু প্ৰতিজন আৰক্ষী বিষয়াৰ লগত প্ৰতিজন অসমীয়াই। তোমাৰ আদৰ্শক জীৱিত কৰি দায়িত্ব পালন কৰি সফল ৰূপায়ণ কৰিম বুলি। মাথো মনত পৰিলে নিস্তব্ধ আকাশৰ জোনটোলৈ চাই কথা পাতিম আৰু সুধিম সেইদিনা কাল অমানিশা ৰাতিটোৰ কথা।